ঐ তই কেলে থিয় হৈ আছ? যা বহিবি যা, ক্লাছ ষ্টাৰ্ট হ'ব এতিয়া, যা কিতাপ উলিয়া, চবে কিতাপ উলিয়া। ই ছাৰ বহিব নোৱাৰে, তাৰ গাটো বহুত ডাঙৰ যে, আপোনাতকে ই বহুত শকত ছাৰ, ডবল হ'ব ডবল। তই কি খাইছ? তই ইমান শকত হৈছে যে কি খাইছ? হা, গাটোহে ডাঙৰ হৈছে, মগজত কিন্তু ঘিউ নাই তোৰ। ঘিউ ঘিউ আছে ছাৰ, ঘৰত আছে, বহুত ঘিউ আছে ছাৰ। আমি কেতিয়াবা ৰুটিৰ লগত, কেতিয়াবা পোলাও লগত এনেকে মিলাই মিলাই আমি যে ছাৰ খাই থাকো, আমি খাই থাকো। খা ঘিউ খাই তই এনেকুৱা হৈছ। ঘৰত অলপ কবি, স্বাস্থ্যটো চাবি, ফুটি যাবি তই, ফুটি যাবি। ছাৰ মই আপোনাৰ কোলাতে বহো নেকি? বেঞ্চত পঢ়িব দিগদাৰ হয় ছাৰ, দিগদাৰ হয়, বহুত দিগদাৰ হয় ছাৰ। ছাৰ লৈ লওক, কোলাতে লৈ লওক, কোলাতে লৈ লওক। তত ইয়াক কোলাত বহাই মই মৰিলে হ'ব, মই মৰিয়ে থাকিম ই কোলাত বহিলে। কেলা এইটো যিডাল গা এইটো, মানুহ মাৰি পেলাবি দেই তই। যা যা সেই ক'ৰবাত বৰ যেনে তেনে বৰ, নহ'লে থিয় হৈ থাক। হ'ব ছাৰ, মই থিয় হৈ কিতাপ পঢ়িম। ছাৰ ইয়াক সেই গছৰ তলত পঢ়াব লাগিব, এই ৰুমৰ ভিতৰত নজৰিব তাক, এইবোৰ চকী বেঞ্চে নহ'ব ছাৰ, নহ'ব। ঠিক কৈছ, আৰু অলপ শকত হ'লে উলিয়াই দিব লাগিব স্কুলৰ পৰা। কি খাই আহ তই, হা ঘৰৰ পৰা আহোঁতে কি খাই আহ? ছাৰ জেলেপী দুখন। জেলেপী দুখন খাই থাকিব পাৰ নে তই? এইডাল গা তোৰ জেলেপী খাই হৈছেনে? নহয় ছাৰ, জেলেপীটো লাষ্টত খাম। জেলেপী খোৱাৰ আগত মই ৰুটি 3টা খাওঁ। আৰু ৰুটি 3টা আগত? কণী 3টা। আৰু কণী 3টা আগত? কল 3টা। আৰু কল 3টা আগত? আপেল 3টা। আৰু আপেল 3টা আগত? গাখীৰ এগিলাচ। আৰু গাখীৰ এগিলাচৰ আগত? পকা মধুৰি 3টা। মধুৰি 3টা আগত? ছাৰ ভাত একাহী, লগত মাংস, চানা দাইল, কবি চব্জি, মটৰ আৰু গুটি গুটি আলুটো যে ছাৰ, সৰু সৰু আলুটো, সেইটো ড্ৰাই ফ্ৰাই। তাৰ আগত? তাৰ আগত ছাৰ শুই উঠি জলপান আৰু চাহ। আৰু বিচনাত শুই নুঠোতে? জেলেপি। শুই উঠি জেলেপি খালে বোলে দিনটো ভাল হয়, সেইকাৰণে মই বিচনাতে খাই পাই জেলেপি 2টা প্ৰথমতে খাই লওঁ, তাৰপিছত মই উঠি কিনি বাকীখিনি খাওঁ, তাৰপিছত স্কুল আহোঁ। হ'ব খাই মৰি যা তই। এতিয়া তোৰ কিতাপ ক'তা? কিতাপখন আনিব পাহৰিলোঁ। বেগ? ছাৰ কিতাপখনেই নানিলোঁ, বেগটো অনাহেঁতেনতো কিতাপখনো আনিলোঁ হয়। মানে ৰাতি তই ভাবিয়ে থাক, শুই উঠি পৰা কি খাম, হা? কিতাপ পঢ়াত মন নাই তোৰ, খালি খাওঁ, খাবলৈ দিয়া তই কেলা, হা চুদুৰ ভাই। ছাৰ মই আজি ঘৰলৈ যামগৈ নেকি? মায়ে খাচী মাংস বনাইছে, কাইলৈ আহিম ছাৰ। ছাৰ তাক পঠিয়াই দিয়ক, এনেও সি কিতাপ বহি কলম একো নাই, পঠিয়াই দিয়ক, সি খাচী মাংসৰ কথাই ভাবি আছে। তোৰ ঘৰত যাব লাগিব ছাৰ আজি নাযাব। কেলে? ছাৰ আজি খাচী মাংস বনাইছে ন, আপুনি খাই দিলে মোলৈ কমি যাব ন ছাৰ। তই কেলা খকুৱা পাইছ মোক, হা খকুৱা পাইছ? তই যে স্কুললৈ কিতাপ পঢ়ি থাক, কমপ্লেইন দিব যাম, কমপ্লেইন, বুজিলি? খকুৱা নহয় মই তোৰ নিচিনা। হ'ব ছাৰ, হ'লেও আজি নাযাবচোন, কাইলৈ যাব। কাইলৈ পৰা স্কুল আহোঁতে নেমু পানী এগিলাচ খাই আহিবি। ছাৰ নেমু পানীটো লাষ্টত খাম ন ছাৰ, আগতে ভাত, ৰুটি, কণী, মধুৰি, আপেল, আম, জেলেপি এইবোৰ খাই ল'ম, তাৰপিছত নেমু পানীটো খাই স্কুল আহিম ন, হয় নাই ছাৰ? ঘটিটো কেলা, অকল নেমু পানী, শুই উঠিবি, নেমু পানী এগিলাচ খাবি আৰু স্কুল আহিবি, বেগত কিতাপ লৈ আহিবি, বুজিলি? তেতিয়াহে তোৰ পেটটো কমিব। হ'ব ছাৰ, কাইলৈ পৰা লগ নাপাম আপোনালোকক, তোমালোককো কাইলৈ পৰা মই লগ নাপাম আৰু। কেলে? মই ছাৰ নেমু পানী খাই আহিবও নাই, আৰু একো নোখোৱাকৈ মই থাকিবও নোৱাৰোঁ। মই স্কুলেই নাহোঁ ছাৰ, আপুনি সিহঁতকে পঢ়াই ডাঙৰ মানুহ কৰক, মই খাই ডাঙৰ হ'ম ছাৰ, খাই। No.